নমস্কাৰ প্ৰিয় দৰ্শক বিনাপানী পাকঘৰ চেনেলৰ সকলোকে স্বাগতম জনালো। আজি মই ৰেচিপি লৈ অনা নাই, আজি মই এটা সৰু ভিডিঅ' লৈ আহিছোঁ। মইনো কি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আহকচোন, আপোনালোকক দেখুৱাম। দেখিছেনে ৰাইজ, এইখিনি হ'ল তেতেলী, পকা তেতেলী। এতিয়া যিহেতু তেতেলীৰ বতৰ, গতিকে এয়া মই আধা কিলো জোখৰ তেতেলী লৈ লৈছোঁ আৰু এই তেতেলীখিনি মই কেনেদৰে সাঁচি ৰাখিম সেয়ে মই এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ আজি, আৰু সেয়ে মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। সকলোৱে জানে, তথাপিও মইনো কেনেদৰে সাঁচি ৰাখিম দুদিনমানৰ কাৰণে। এচামুচ নিমখ দি দিলোঁ, এচামুচ নিমখ, শুকান জলকীয়াৰ গুড়ি 1 চামুচ দি দিলোঁ। এইখিনি মই এতিয়া ভালদৰে সানি ল'ম। আচলতে এই তেতেলীখিনি মই অতি কম দিনৰ কাৰণে ৰাখিম কাৰণে ইয়াত যিবিলাক গুটি আছে, এই গুটিখিনি মানে মই পেলোৱা নাই, গতিকে মই গুটিৰে সৈতে এনেদৰে থৈ দিম। কিন্তু যিসকলে বেছি দিনলৈ ৰাখিব বিচাৰে এই গুটিবিলাক এৰুৱাই দিব পাৰে, ভিতৰত যিটো ক'লা ক'লা গুটি আছে সেইটো এৰুৱাই দিব পাৰে। কিন্তু মই কম দিনৰ কাৰণে ৰাখিম কাৰণে, আৰু মোৰ হাতত ইমান গুটি এৰুৱাবলৈ সময় নাই, গতিকে মই এনেদৰে গুটিৰে সৈতে, তেতেলীৰ গুটিৰে সৈতে মই এনেদৰে সাঁচি ৰাখিম। যিসকলৰ মানে হাতত সময় আছে তেওঁলোকে ধুনীয়াকৈ গুটিটো এৰুৱাই পেলাই ৰাখিব বিচাৰে, তেওঁলোকে ইয়াতে অলপ মিঠাতেল সানি দিব পাৰে। কিন্তু মই ইয়াতে তেল ব্যৱহাৰ নকৰোঁ, মই টেঙাত তেল ভাল নাপাওঁ, গতিকে মই তেল নিদিওঁ। কিন্তু তেল আৰু গুটি এৰুৱালে বহুত দিনলৈ সাঁচি ৰাখিব পাৰি। যিহেতু মোৰ তেতেলী বেছি নহয়, গতিকে মই গুটিৰে সৈতে নিমখ জলকীয়া সানি এনেদৰে বল বনাই মই সাঁচি ৰাখিম। তেতেলীখিনি ভালদৰে সানি ল'লোঁ। এতিয়া সানি লৈ মই লাড্ডু বনাম। এয়া দেখিলেনে, এয়া মই লাড্ডু বনালোঁ। এয়া লাড্ডু হৈ গ'ল। এয়া তেতেলীৰ লাড্ডু এটা বনালোঁ, এয়া দেখিছেনে, এয়া লাড্ডু এটা বনালোঁ। এই লাড্ডুটো মই এনেদৰে থৈ দিম। এতিয়া ইয়াৰ যিবিলাক এনেকুৱা আঁহ থাকে, এই আঁহখিনি বাৰু এৰুৱাই লৈছোঁ মই, এনেদৰে তেতেলীৰ আঁহখিনি আগতে এৰুৱাই লৈছোঁ। প্ৰিয় দৰ্শক কৈ দিছোঁ দেই, যিসকলে বেছি দিন ৰাখিব বিচাৰে, তেতেলী বছৰ দিন সাঁচি ৰাখিব বিচাৰে, তেওঁলোকে ইয়াৰে গুটি এৰুৱাই ল'ব লাগে আৰু অলপ মিঠাতেল সানি দিব লাগে, তেতিয়া বেছি দিনলৈ ৰাখিব পাৰি। কিন্তু এইটো বেছি মই বনোৱা নাই, বেছি মোৰ হাতত তেতেলী নাই কাৰণে অতি কম দিনতে শেষ হ'ব। মই গুটিৰে সৈতে নিমখ আৰু জলকীয়া সানি এনেদৰে ৰ'দত দি পেলাই টেমাত ভৰাই ৰাখি থৈ দিম। আৰু তেতেলীৰ চৰবত কেনেদৰে খাব পাৰে মই আগৰ ৰেচিপি এটাত দি দিছোঁ, আপোনালোকে মোৰ লিংকত গৈ চাবচোন কেনেকুৱা পায়। মই তেতেলীৰ চৰবত বনোৱা ৰেচিপিটো আপোনালোকে চাব বুলি আশা ৰাখিছোঁ। সকলোৱে জানে, তথাপিও মইনো কেনেদৰে ৰাখিলোঁ সেয়া আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। এয়া তেতেলীৰ বল, এতিয়া মন গ'লে ধুনীয়াকৈ খাব পাৰি, চৰবত বনাই খাব পাৰি, আঞ্জা বনাই খাব পাৰি। দেখিলেনে, এয়া মই তেতেলীৰ বল বনালোঁ। আৰু এইখিনি মই এতিয়া যদি বহুত চোকা হয় এদিন বা দুদিন দিব পাৰে, আৰু যদি অলপ ৰ'দটো যদি বেয়া হয় অলপ বেছি দিনো লাগিব পাৰে। এয়া মই এতিয়া ৰ'দত দিম। এয়া মই ৰ'দ পৰা জেগাত এনেদৰে অলপ শুকুৱাই ল'ম। এদিন বা দুদিনৰ কাৰণে মই এতিয়া তেতেলীৰ বলকেইটা শুকুৱাই ল'ম, এনেদৰে ৰ'দত দি দিলোঁ। প্ৰিয় দৰ্শক, এয়া দেখিলেনে, মই বহুত চোকা ৰ'দত দিছিলোঁ কাৰণে তেতেলীখিনি ধুনীয়াকৈ এটা ৰ'দতে মোৰ ধুনীয়াকৈ শুকাই গৈছে, বহুতখিনি শুকাই গৈছে। এতিয়া মই টেমাত ভৰাই ৰাখিব পাৰিম। মইনো কেনেদৰে মজুত কৰি ৰাখিম আহকচোন, আপোনালোকক দেখুৱাম। এতিয়া মই ধুনীয়াকৈ টেমা এটাত ৰাখিব পাৰিম, আৰু যেতিয়া মন যায় তেতিয়াই মই ধুনীয়াকৈ চৰবত বনায়েই হওক, চাটনি বনায়েই হওক, মই ধুনীয়াকৈ খাব পাৰিম। এইকেইটা এতিয়া মই গুটিৰে সৈতে নিমখ জ্বলা দি এনেকৈ শুকুৱাই ৰাখিলোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত মই তেতেলীৰ চৰবত কেনেদৰেনো খাই মই এটা ভিডিঅ' বনাই থৈছোঁ, আপোনালোকে মোৰ লিংকত গৈ চালে মোৰ তেতেলীৰ চৰবতৰ ৰেচিপিটো চাব পাৰিব। এই টেমাটো ধুনীয়াকৈ এই তেতেলীৰ বলকেইটা এনেদৰে সুমুৱাই ৰাখিম। ইয়াত তেতেলীৰ বল মই প্ৰিয় দৰ্শক দেখিলেনে, এয়া ধুনীয়াকৈ মই তেতেলীখিনি বল বনাই এতিয়া মই টেমা এটাত ভৰাই ৰাখিলোঁ। এতিয়া মন গ'লে উলিয়াই খোৱাহে কথা আৰু। এয়া দেখিছেনে আপোনালোকে,
মই একদম কমকৈ বনাইছোঁ কাৰণে আপোনালোকক কৈয়ে দিছোঁ মই গুটি বাহিৰ কৰা নাই ইয়াৰে গুটিকেইটা মানে উলিয়াই লোৱা নাই আৰু মিঠাতেল দিয়া নাই মই মাত্ৰ নিমখ আৰু জলকীয়াৰে এনেকৈ এতিয়া তেতেলীখিনি কেইদিনমানৰ কাৰণে সাঁচি ৰাখিম মন গ'লে চৰ্বতো খাম আঞ্জাও খাব পাৰিম এয়া দেখিলেনে আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব লগতে মোৰ চেনেল বিনাপানী পাকঘৰ ছাবস্ক্ৰাইব কৰিব বুলি মই আশা ৰাখিলোঁ পুনৰ লগ পাম আন এটি নতুন ৰেচিপিৰ সৈতে আজিলৈ আহিছোঁ নমস্কাৰ